হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি কোনো ধৰণৰ ব্লগ নবনাওঁ আজি মই আপোনালোকৰ কাৰণে এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ চিম্পলকৈ বনোৱা বইল চিকেনৰ ৰেচিপি জালুকীয়া ঠাণ্ডা বতৰ আজি তেনেদৰে খাবলৈ মন গ'ল বইলকৈ বনাম তো জালুক দি মই নিজৰ মতে বনাম তো ভাবিলোঁ মই আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিম তো সকলোৱে জানে হ'লেও মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম তো ভিডিঅ'টো চাই থাকিব এতিয়া মই ৰুমতে আছোঁ ভাবিলোঁ ইয়াতে ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া বনামগৈ আৰু লাহে দিহে তো ভিডিঅ'টো চাই থাকিব বইল চিকেন ৰেচিপি কোৱা হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু এয়া লোকেল চিকেন 800 গ্ৰাম মান হ'ব লৈ লৈছোঁ আৰু লৈছোঁ পিঁয়াজ এটা লৈছোঁ আলু 3টা বিলাহী 2টা আদা নহৰু এনেদৰে খুন্দি লৈছোঁ জলকীয়া 4টা লৈছোঁ ফালি ফালি লৈছোঁ আৰু লৈছোঁ লাই শাক দিম আৰু জালুক দিম তো বইল এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ আৰু এইডাল ধনিয়া লৈ লৈছোঁ আৰু মই ইয়াৰে মাংস অলপ ড্ৰাই ফ্ৰাই কাৰণে ৰাখি দিম গোটেইখিনি বইল নবনাওঁ এইফালে মই কেৰাহীখন পাতিলোঁ আৰু কেৰাহীখন পূৰা গৰম কৰি ল'ব এতিয়া গৰমো হৈ গ'ল এতিয়া মই ইয়াত মাংসখিনি দি দিম এতিয়া মই মাংসখিনি ইয়াত দি ফ্লেমটো কমাই থ'ব এয়া মই ইয়াত মাংস অলপ দিছোঁ আৰু এইকণ অলপ শুকানকৈ ভাজিব লাগিব আৰু এতিয়া মাংসখিনি অলপ দেৰি এনেদৰে লৰাই ভাজি থাকিম ভালদৰে লৰাই ল'ব মাংসখিনি লৰাৰ পিছত মই ইয়াত দি দিম পিঁয়াজ এতিয়া মই ইয়াত বিলাহী দি দিলোঁ পিঁয়াজো দিলোঁ আৰু জলকীয়া 2টা কাটি থৈছিলোঁ যে সেইকেইটাও দি দিছোঁ এতিয়া এইখিনি ভাজি থাকিম অলপ সময় এতিয়া এইখিনি লৰাই দিছোঁ অলপ ভালদৰে অকণমান দেৰি ঢাকি থ'ম প্ৰায় 1-2 মিনিটমান এতিয়া ঢাকনখন আঁতৰাই মই আকৌ এবাৰ লৰাই দিম বিলাহীটো দি দিলে লাগি নধৰে বাৰু আৰু মই এই ৰেচিপিটো নিজৰ মতে বনাইছোঁ এতিয়া মই আৰু অলপ দেৰি ঢাকি দিম আকৌ লৰাই দিম এতিয়া মই ইয়াত মছলা দি দিম মছলা আদা নহৰু আৰু ৰেড চিলি জিৰা এইখিনি দি দিম এতিয়া এই আদা নহৰু এতিয়া মই দি দিছোঁ এতিয়া মই ইয়াত দি দিম অলপ গৰম পানী উতলা গৰম পানী অকণমান দি দিম যাতে ছাইডৰ মছলাখিনি এৰাই আহে আৰু আকৌ পানী দিম এতিয়া অকণমান দি দিছোঁ এতিয়া এইখিনি ভালদৰে লৰাই দিম এইখিনি দেখিছেনে মই ভালদৰে লৰাই দিলোঁ এতিয়া জুই ফ্লেমটো হাই কৰি দিব আৰু মই নিমখটো শেষতহে দিম এতিয়া অকণমান দেৰি সিজিবলৈ দিম এতিয়া মই ইয়াত লাই শাকখিনি দি দিম মচুৰি হাতেৰে এনেদৰে ভাঙি
এয়া মই লাই শাক দি দিলোঁ আৰু এতিয়া এইখিনি ভালদৰে অলপ মিক্স কৰি দিম। মই আৰু অলপ পানী দিম, গৰম পানী। তাৰপিছত মই নিমখ দি দিম সোৱাদ অনুসৰি। তো এয়া আৰু অলপমান পানী কম হোৱা যেন লাগিছে। এতিয়া মই জুইটো হাই কৰি এইখিনি অলপ দেৰি ঢাকি সিজিবলৈ দিম। আৰু এতিয়া মই ইয়াত দিম জালুক, ঠাণ্ডা বতৰ জালুকীয়া। আৰু মই ইয়াত নিমখো দিলোঁ। এতিয়া মোৰ ইয়াত আৰু দিবলৈ একো নাই। আৰু এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিম। তাৰপিছত মই ধনিয়া দিম। তাৰপৰা মোৰ বইল চিকেন ৰেডি হৈ যাব। এয়া মোৰ বইল চিকেন ৰেডি হৈ গ'ল। পুৰা ধোঁৱাই আছে। মই এতিয়া উলিয়াই লওঁ ইয়াক বাতি এটাত। এয়া মোৰ লোকেল চিকেন ৰেডি হৈ গ'ল, বইল চিকেন। আৰু এয়া হৈছে চিকেন ড্ৰাই ফ্ৰাই। তো এতিয়া আমি ভাত খাম আৰু ঠাণ্ডা বতৰ এনেদৰে বনাই এবাৰ খাবচোন। আৰু বহুতেই ধুনীয়া হৈছে, কালাৰ একদম পুৰা ধুনীয়া আহিছে। এতিয়া মই বাতিত সজাওঁ। এয়া মোৰ লোকেল চিকেন, বইল চিকেন, লাই শাক দি বনোৱা জালুকীয়া আৰু বইল চিকেন আৰু ড্ৰাই ফ্ৰাই। আৰু সঁচাকৈয়ে ভাল হৈছিলে বইল চিকেন আৰু ড্ৰাই ফ্ৰাই, দুয়োটাই ভাল হৈছিলে। আৰু যদি মোৰ এই ৰেচিপিটো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। তো আজিলৈ বাই বাই।